হেল্ল' এভৰিৱান, আজি মই আকৌ অন্য এটা সৰু ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গডৰেজটো খুলি চালোঁ, কাপোৰবোৰ ইমানেই খেলি মেলি হৈ আছিল, সেইকাৰণে মই ধুনীয়াকৈ চিজিল কৰি থৈ দিলোঁ। এইফালে আকৌ দুপৰীয়া টাইমত ইহঁত দুটা আহিল। তাৰপাছত এইফালে আকৌ মোৰ হাতত 1000 টকা এটা হাতত সোমাল, কিন্তু এনেই সোমোৱা নাই দেই, আমাৰ এখেতে দিলে। তাৰপাছত অকণমান দেৰি পাছতে আমাৰ দেউতাই নামঘৰৰ পৰা প্ৰসাদ আনিলে। এইফালে আকৌ মই চানচতে ডান্স এটাও মাৰি দিলোঁ দেই, মানে চানা বনাম বুলি ভাবিলোঁ। এইফালে মই পিঁয়াজ, নেমু টেঙা, জলকীয়া দি চানা বনাই দিলোঁ। তাৰপাছত টেষ্ট কৰি চালোঁ, ভাল লাগিল। এনেই বাৰু খায়ে থাকোঁ, তথাপিও আজি চানাখিনি অকণমান টেষ্টি আছিল। তাৰপাছত সন্ধিয়া ওলালোঁ আমাৰ মাহঁতৰ ৰুমলৈ বুলি, তাত আকৌ থাকিবলৈ ওলালোঁ। মানে ভণ্টি অকলে থাকিব যে, আজি আমাৰ মা গুৱাহাটীলৈ যাব, সেইকাৰণে। তাৰপাছত মই এইফালে ৰেডিও হৈ গ'লোঁ। তাৰপাছত এইফালে ৰুমলৈও পালোঁহি দেই। আকৌ তাত অকণমান দেৰি বহি আমি মেলা চাবলৈ ওলালোঁ। মেলাত আকৌ আমি এইটো খেলিলোঁ দেই। তাৰপাছত আকৌ ৰুমলৈও আহিলোঁ। আহি মেলি এইফালে